চব জ্বলাইছোঁ মোৰ ইউটিউব চেনেলটোতে। আৰু আজি এতিয়া ইভিনিং টাইম হয়, ইভিনিং টাইমত এটা স্নেক বনাওঁ বুলি ভাবিছোঁ, মানে আলু চব। ছোৱালীৰ ডিমাণ্ড, আৰু মই সেইকাৰণে আলু চবখিনি বনাওঁগৈ ভাবিলোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আলু চবটো বনাবৰ বাবে মই লৈছোঁ 2টা আলু বইল কৰি, আৰু এয়া বেচন, তাত অকণমান নিমখ দি এটা পেষ্ট বনাই লৈছোঁ, বিস্কুটৰ গুড়ি আৰু এয়া অলপমান ওটছ। আলুখিনি মই পিটিকা কৰি তাতে দিছোঁ ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, লাল মিৰ্চ পাউডাৰ, আৰু মই ইয়াতে পিঁয়াজ দিছিলোঁ, আপোনালোকক দেখাবলৈ থাকি গ'ল। আৰু অকণমান নিমখ দি লৈছোঁ, আৰু চাট মছলাও দিছোঁ অলপ। এইখিনি ভালধৰণে মিক্স কৰি ল'লোঁ, এইখিনি যাতে গোটা হৈ নাথাকে ভালধৰণে মিক্স কৰি ল'ব। এতিয়া মই দীঘলকৈ এটা বল বনাই লৈছোঁ, গোলকৈ বনাব পাৰে, মই দীঘলীয়া আকৃতিত বনাইছোঁ, দেখিবলৈ বেছি ভাল লাগে। গোটেইকেইটা বল মই বনাই লৈছোঁ, এনেধৰণে বনাম। এইখিনি এতিয়া মই বেচনৰ পেষ্টটোত লেটিয়াই দিছোঁ, সাৱধানে লেটিয়াব নহ'লে ভাঙি যাব পাৰে। আৰু এতিয়া অলপ বিস্কুটৰ গুড়ি লেটিয়াই, ওটছো অলপমান লেটিয়াই দিছোঁ। আৰু এখন কেৰাহীত মই তেল গৰম কৰি ল' ফ্লেম কৰি লৈছোঁ, আৰু এতিয়া এটা এটাকৈ লাডুকেইটা দি দিম। লৰাওঁতে অকণ সাৱধানে লৰাব, নহ'লে ভাঙি যাব পাৰে। আৰু ৰঙচুৱা হোৱালৈকে মই ভাজিলোঁ, আৰু এতিয়া মোৰ এয়া ভাজি লোৱা হৈ গৈছে, আৰু এতিয়া মোৰ এয়া আলু চব ৰেডি হৈ গ'ল, টমেটো চচৰ লগত পৰিৱেশন কৰিলোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে, আপোনালোকেও ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।